হেল্ল' নমস্কাৰ। আপোনালোক ভালে আছেনে? মোৰো ভালেই আৰু আল্লাহ আপোনালোককো ভালে ৰাখক, আমাকো ভালে ৰাখক, সেইটোৱে দোৱা কৰোঁ। আজি মই গৈ আছোঁ আমাৰ পিছফাললৈ চাওক, কাৰণ পিছফালে খেতি আছে ন, ধান খেতি, তাতে সোমাইছে গৰু, সেইকাৰণে গৰু খেদিব গৈ আছোঁ মই আৰু মোৰ খুৰী। তো গৈ আছোঁ আমি পিছতে, চাই থাকিব আপোনালোকে আমাৰ পিছ চাইডটো। আমাৰ পিছফালে এই ধুনীয়া ধুনীয়া বাঁহগছ, ফিছাৰী, ধান খেতি এইবোৰেই দেখা পাব আৰু কিছুমান খেতিও দেখা পাব। এতিয়া সেইবোৰ চাই থাকিব আপোনালোকে। চব্জি খেতিও কৰে মাজে মাজে আমাৰ বৰ্তাহঁতৰ ঘৰত, আমাৰো কৰে, কিন্তু আমাৰ ইমান পিছফালে নকৰে, আমাৰ অলপ মুখতে কৰে, বৰ্তাহঁতৰ ঘৰৰ কৰে। এতিয়া খুৰীৰ লগত গৈছোঁ গৰু খেদিবলৈ, কাৰণ খুৰীহঁতৰ ধান খাই আছে বুলি গৰুৱে। এতিয়া ৰাস্তাই বিচাৰি পোৱা নাই চাওক, এইটো ফিছাৰীৰ নেট মাৰি থৈছে, কাৰণ ফিছাৰীৰ পৰা মাছ যাবগৈ পাৰে ন, পানী পূৰা ফুল হৈ আছে, সেইকাৰণে নেট মাৰি থৈছে, কিন্তু আমাৰ যাবলৈ ৰাস্তা নাই, সেইটো কাৰণে ৰাস্তা বিচাৰি বিচাৰি ঘূৰি ফুৰিছোঁ। খুৰী আগে ভাগে দৌৰি গ'ল, কিন্তু মই যাব পৰা নাই, মই ৰাস্তা বিচাৰি পোৱা নাই। এতিয়া এটা ৰাস্তা উলিয়াই পেলাই যেনে তেনে গৈছোঁ আৰু চাওক, ইমান লেতেৰা ঠাই দি পেলাই যাবলগীয়া হৈছে, কাৰণ ৰাস্তা নাইকিয়া, কাটি দিয়া হৈ আছে, এইপিনে নেট দিয়া হৈ আছে। এয়া গৈ আছোঁ, এইপিনে চব্জি খেতি কৰা হয়, ধুনীয়াকৈ নেট দি তাঁতি দি চব্জি খেতি কৰে বৰ্তাহঁতৰ বৰমায়ে। আৰু এই চাওক খুৰীয়ে গৰু খেদি আছে, চাওকচোন ইমান ধুনীয়া খেতি হৈছে, তাতে গৰুৱে খালে কেনেকৈ হ'বনো, ইমান কষ্ট কৰি খেতি কৰা হয়। আপোনালোকৰ ফালে খেতি কৰা নাই? খেতিয়ে মেইন ন, ধান নহ'লে আমি খাম ক'ৰ পৰা, চাউল ক'ৰ পৰা পাম, আৰু আমাৰতো মেইন ভাতেই খাবলগীয়া হয় ন, সেইটো কাৰণে চাওক ইমান ধুনীয়াকৈ ধান খেতিখিনি হৈছে। এইখিনি খুৰীহঁতে কৰিছে, এইখিনি বৰ্তাহঁতে কৰিছে, আমাৰ অলপ দূৰৈত, কিন্তু এইখিনি খুৰীহঁতৰ হয়। ইমান ধুনীয়াকৈ বাঢ়িছে খেতিখিনি, গৰুৱে খালেতো চবৰে খং উঠিবই ন। আপোনালোকৰ ফালে ধান খেতি কেনেকুৱা হৈছে জনাবচোন। আমাৰ ফালে বাৰু এতিয়ালৈকে ভালেই হৈ আছে, আৰু আল্লাই যাতে পানী নিদিয়ে আমাৰ ফালে। দিবগৈ দুইজনীয়ে কি কৰি আছোঁ যে, খুৰীয়ে গৰু খেদি লৈ গৈ আছে উলিয়াই দিবলৈ ধান খেতিৰ পৰা, আৰু মই অলপ ভিডিঅ' কৰি আছিলোঁ আমাৰ পিছ চাইডটো আপোনালোকক দেখুৱাবৰ কাৰণে। বৰ ভাল লাগে পিছ চাইডটো, কিন্তু সেয়াই আৰু বোকা বৰষুণত যাবলৈ মন নাযায়, কিন্তু আজি যাবলৈ বাধ্য হৈ গ'লোঁ, কাৰণ গৰু আছিল, খেতি খাইছিলে, সেইটো কাৰণে যাব লাগিবই ন খেদিবলৈ। আৰু এতিয়া ইমান গেলাও নাই, বৰষুণটো অলপ কমিছে যিহেতু, সেইটো কাৰণে চাওকচোন গোটেই পথাৰখন সেউজীয়া সেউজীয়া হৈ আছে। এই আকৌ এইটো ফিছাৰী হয় খুৰাহঁতৰ, তো এইটো মাছ ঢেৰ আছে, সেইকাৰণে নেট দি এনেকৈ বেৰ দি থৈছে, কাৰণ মাছবোৰ যাবগৈ ন, মাছবোৰ গ'লেতো আৰু কি, আৰু মাছ ফিছাৰী মানেই মাছ চাবই লাগিব, আৰু সেইটোৱেই। আৰু এইটো টাইমত ফিছাৰীবিলাকত ফুল পানী থাকে একদম। এইটো এটা ফিছাৰী, সিটো চাইডে এটা ফিছাৰী, মই এদিন আপোনালোকক সিটো ফিছাৰী দেখিম, সিটো ফিছাৰী বহুত মস্ত হয়, একদম মানে 2 বিঘামান 3 বিঘামান মাটিৰ এটা ফিছাৰী হয়, সেইটো আপোনালোকক দেখুৱাম মই কেতিয়াবা। এতিয়া সেইটো চাইডে যোৱা নাই যে, সেইকাৰণে দেখুৱাব পৰা নাই, কিন্তু এইটো একদম মানে খেতিখিনি বৰ ভাল লাগিছে, গোটেই পথাৰখন সেউজীয়া সেউজীয়া বা ইমান ধুনীয়া, আৰু মৰ্ণিং এইটো পৰিৱেশত দেখা পালেতো বহুত ভাল লাগি যায়, মনটো গাটো, বেমাৰ আজাৰ দূৰ হৈ যায়। আৰু এয়া চাওক ফিছাৰীৰ পানী কিমান দিছে, ওচৰৰ পৰা দেখুৱাইছোঁ অলপ, আৰু অলপতো বৰষুণ দিলে ফিছাৰী গৈ মাছ ওলাই যাব পাৰে, সেইটো কাৰণে নেট দিয়া হৈছে, কিন্তু নেটেনো কিমান আৰু মানিব, মাছটো ওলাই যোৱাত সম্ভাৱনা বহুত বেছিয়ে, পানী ফুল হৈ যালে, সেইটোৱে আৰু ভাল লাগিছে তাতে গৈ। গৰু খেদিবলৈ আহিবলৈ মনে যোৱা নাই, এইজনী খুৰী হয়, খুৰী গৰু খেদি আহি গ'ল। চব্জি খেতি কৰিছিলে, এতিয়া বাৰু বৰষুণৰ কাৰণে চব্জি খেতিবোৰ অলপ বেয়া হৈ গৈছে, কিন্তু চব্জি খেতি প্ৰথমতে কৰিছিলে, বহুত খালে চব্জি, আমিও খাইছোঁ বাৰু আমাৰ খেতিৰ পৰা,
এই বৰতাহঁতৰ খেতিহে। বৰতাহঁতে ধুনীয়া ধুনীয়া চেগুন গছ আছে, কদম গছ একদম ৰুই থৈছে আৰু ধুনীয়া ধুনীয়াকৈ। খুৰীয়ে কৈ আছে ৰিলচ বনাওঁ, আহা ৰিলচ বনাওঁ। এটা আহিছোঁ যেতিয়া সেউজীয়া পৰিৱেশৰ, মোক কৈছোঁ হ'ব ৰিলচ বনাওঁ। খুৰীয়ে চিলেকশ্যন কৰি আছে ৰিলচৰ। আৰু এয়া মই চাকিজনী কেনেকুৱা অৱস্থা হৈ আছে, ক'লা মূলা হৈ অৱস্থা নাই। আৰু ইমান গৰম মাৰিছিলে সেইদিনাখন। ৰ'দটো নহয় কিন্তু গৰম বহুত মাৰিছিলে। ৰিলচ বনোৱা হৈ গ'ল। এতিয়া আমি ঘৰৰ ফালে গৈ আছোঁ, কাৰণ কিমান থাকিম আৰু আমি পথাৰতে, ঘৰততো যাব লাগিবই ন, সেইকাৰণে ঘৰলৈ গৈ আছোঁ। গছ গছনিবোৰ থাকিলে আমাৰেই ভাল, কাৰণ আমি গছ গছনিৰ পৰা অক্সিজেন ল'ব লাগে ন, সেইকাৰণে গছ গছনি ৰুব আপোনালোকে। আৰু আমিও বাৰু ৰুওঁ, ঘৰৰ চব্জি কৰিব, খাব, সেইটোৱে আৰু। গৈ আছোঁ আমি ঘৰলৈ। বাঁহৰ জাৰটো চাওকচোন, বাঁহখিনি কিমান ভাল লাগিছে। আপোনালোকৰ ফালে বাঁহ গছ আছে জনাবচোন দেই। আমাৰতো বাঁহ গছ বহুত আছে, আমাৰ ঘৰে ঘৰে বাঁহ গছ আছে বাৰু। আৰু মই কিবা এটা কৈ আহি আছোঁ আপোনালোকক, কিন্তু ভইচ অভাৰ দিবলগীয়া হ'ল যে, সেইটো কাৰণে মোৰ হয়তো। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু সকলো ভালে থাকিব, সুস্থ থাকিব। ৰ'দত পানী বেছি বেছিকৈ খাব, ইমান নুঘূৰিব ৰ'দত। আৰু নিজৰ দেহাটোৰ ফালে চাই নিজৰ স্বাস্থ্যৰ কাৰণে তাৰ প্ৰতি ধ্যান দিব আপোনালোকে। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব। এয়া আমাৰ শালি খেতি কৰা হৈছে। বাই, হালধি খেতিখিনি চাই বাই বাই।